নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া কেইযোৰমান কাপোৰ লৈ আহিছোঁ। এইযোৰ হাতেৰে স্ক্ৰীন পেইণ্টিং কৰা কাপোৰ চাওকচোন, খুব ধুনীয়া আৰু গৰমত পিন্ধিবৰ বাবে বহুত ভাল হয়। খাদী কটন হয় কাপোৰযোৰ আৰু ৰেডি টু ৱেৰ আছে। সকলোবোৰ আপোনাৰ ৰেডি কৰাই আছে, মেখেলা চিলোৱা আছে, আপোনালোকে খালি পিন্ধিবই পাৰিব কিনি লৈ। এই গোটেই গাটোত এনেদৰে বুটা দিয়া হৈছে আৰু মেখেলাখনত এনেদৰে 3 লাইন ফুল দিয়া হৈছে। সকলো কালাৰতে পাব। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ ওপৰৰ নাম্বাৰটোত মেছেজ কৰিব, হোৱাটছআপ কৰিলেই পাই যাব। আৰু আপোনালোকে অসমৰ ভিতৰত 500 টকাত আপোনালোকে লাভ কৰিব পাৰিব, শ্বিপিং চাৰ্জ নালাগে। আৰু এইযোৰ চাওকচোন, এইযোৰ আপোনাৰ কটন হয়, পিয়ৰ কটন। গোটেই গাটোত এনেদৰে গছ বুটা দিয়া হৈছে। এখন মেখেলাখন হয়, গৰমত পিন্ধিবৰ বাবে বহুত ধুনীয়া, ঘৰত পিন্ধিবলৈও ভাল। আৰু আপোনাৰ যদি মানে কিবা জব কৰে পিন্ধি যাবলৈ বহুত ভাল হয়। আৰু কোমল কাপোৰ। এইযোৰ আপোনালোকে লাভ কৰিব 450ত, শ্বিপিং চাৰ্জ নালাগে। এইখন চাওক, 450ত আপোনালোকে ঘৰতে লাভ কৰিব পাৰিব। খালি হোৱাটছআপত আপোনালোকে এড্ৰেছটো দি দিলেই হয়। এড্ৰেছটো দিয়াৰ পিছত আমি পঠিয়াই দিম। ইতিমধ্যে অসমত আমাৰ বহুতে আমাৰ পৰা এনেকুৱা কাপোৰবোৰ লৈছে গৰমত পিন্ধিবৰ বাবে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু কেইযোৰমান কিনা কাপোৰ আছে। এইযোৰ স্লেব কটন কাপোৰ হয়। স্লেব কটন কাপোৰবোৰ পিন্ধিব বহুত ধুনীয়া হয়। এইযোৰ চাওক, আঁচলটোত এনেদৰে দিয়া হৈছে আৰু গোটেই গাটোত মিহি মিহি এনেকুৱা সৰু সৰু বুটাবোৰ দিয়া হৈছে। কালাৰটো ধুনীয়া, পিচ কালাৰ, বহুত ধুনীয়া গৰমত পিন্ধিবৰ বাবে। এইখন চাওকচোন মেখেলাখন। আৰু এইযোৰৰ দামটো হৈছে 550, আপোনাৰ শ্বিপিং চাৰ্জ নালাগে। এইযোৰ চাওক, ব্লাউজটো এইটো, ব্লাউজটোতো গোটেই গাটোত বুটা দিয়া হৈছে। এইযোৰ কালাৰটো ইমান ধুনীয়া, গৰমত পিন্ধিবলৈ বহুত ভাল হ'ব। যদি ল'ব ইচ্ছা কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ দি দিব। এইখন চাওক, এইযোৰ স্লেব কটন কাপোৰেই হয়। এইযোৰ চাওকচোন, খুব ধুনীয়া ডিজাইনৰ এইযোৰ। আৰু গোটেই গাটোত এনেদৰে গছ বুটাবোৰ দিয়া হৈছে। কালাৰটো বহুত ধুনীয়া। এয়া চাওক, খুব ধুনীয়া ধুনীয়া কাপোৰ আৰু আপোনালোকে কম দামতে ধুনীয়া কাপোৰ ল'ব পাৰিব। এইযোৰ চাওকচোন, বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আৰু পিন্ধিবলৈও বহুত আৰাম হ'ব এইযোৰ কাপোৰ। ব্লাউজটোতো এনেদৰে বুটা দিয়া হৈছে, গছ বুটাই। এয়া চাওক, সেইটো ব্লাউজ হয় আৰু এইযোৰ বোৱা কাপোৰ হয়। বোৱা কাপোৰ, খুব ধুনীয়া ডিজাইনৰ। এইযোৰ গাত এনেদৰে বুটা দিয়া হৈছে আৰু গৰমত পিন্ধিবলৈ বোৱা কাপোৰবোৰ এনেও ধুনীয়া আৰু কালাৰটো ইমান ধুনীয়া লাগিছে। এইযোৰ চাওকচোন, এনেকুৱা কাপোৰ বহুত কালেকশ্যন আছে, আপোনালোকে ল'ব পাৰিব। খালি ল'ব বিচাৰিলে আপোনালোকে মেছেজ কৰিব, মানে বহুত দেখুওৱা হোৱা নাই, লাহে লাহে দেখুৱাম আৰু বৰ্তমান আৰম্ভ কৰিছোঁহে, আপোনালোকক দেখুৱাম। আপোনালোকে মেছেজ কৰিব। এইবোৰ চাওক, খুব ধুনীয়া ধুনীয়া পাৰি হয় এইকেইটা। এইবোৰ আপোনালোকে ল'ব পাৰিব 650ত। আৰু এইখন মেখেলা, ছিংগল মেখেলা হয় এইখন। এই মেখেলাখন আপোনাৰ 200 প্ৰাইচটো, কিন্তু ইয়াত শ্বিপিং চাৰ্জ থাকিব। যদি আপুনি আমাৰ ঘৰৰ পৰা লয় তেতিয়াহ'লে নালাগে এইখন। আৰু যদি দুখন ল'ব বিচাৰে তেতিয়াহ'লে 500 পৰিব দুখনত, মানে শ্বিপিং চাৰ্জটো যাব ইয়াত। এইখন চাওক, এই দুখন যদি ল'ব বিচাৰে তেতিয়াহ'লে 500ত ল'ব পাৰিব। আৰু যদি ঘৰৰ পৰা নিয়ে তেতিয়া 200কৈ এখন মেখেলা মানে নিব পাৰিব। আৰু মোৰ ঘৰ আপোনাৰ নগাঁও, বৰদোৱা, ভোমোৰাগুৰিত হয়। যদি মোৰ ঘৰৰ ওচৰতে হয়, ঘৰৰ পৰা নিবহি পাৰিব। আৰু এইযোৰ চাওক, এইযোৰ স্লেব কটন কাপোৰে। এইখন চাওক, খুব ধুনীয়া ডিজাইনৰ। এনেদৰে আঁচলটোত এনেদৰে গুণা দি কাম কৰা হৈছে, তাত মীনা কৰা আছে সৰু সৰুকৈ। এয়া ধৰিব পাৰিছেনে, ৰঙাকৈ আপোনাৰ মীনা কৰোৱা আছে। খুব ধুনীয়া, ওচৰৰ পৰা দেখিবলৈ মোবাইলত ইমান ধৰিব পৰা নাই, কিন্তু ওচৰৰ পৰা বেছি ভাল লাগিছে। আপোনাৰ গোটেই গাটোত সৰু সৰুকৈ বুটা আছে। এইবোৰ চাওকচোন। আগলৈও মই নতুন নতুন ভিডিঅ' এনেকুৱা লৈ আহিম। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আৰু বহুত কাপোৰৰ কালেকশ্যন আছে, লৈ আহিম। এইবোৰ চাওকচোন, যদি কোনোবাযোৰ পচন্দ হয় তেতিয়াহ'লে মেছেজ কৰিব, মই মেছেজত দামবোৰ দি দিম। ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহিছোঁ, আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।